সেই দলটোত কেৱল মাত্ৰ অসম জাতীয় পৰিষদ এই কথা সকলোৱে জানে আৰু সেইকাৰণে আমাৰ বিৰুদ্ধে অতকুট কৌশল ষড়যন্ত্ৰ। জাতীয় যুৱ শক্তিৰ সভাপতি লাকিমণি বৰুৱা ডাঙৰীয়ানী, দলৰ প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান ডাঙৰীয়া, যুটীয়া সম্পাদক কাষ্টম বসুমতাৰী দীপ পেগু, সাংগঠনিক সম্পাদক কংগ্ৰেছৰ কোঁৱৰ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য শিৱ মৰাণ, লগতে প্ৰমুখ কৰি কেন্দ্ৰীয় সমিতিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, দলৰ ভাতৃ সংগঠন জাতীয় শ্ৰম শক্তিৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰাজেন গগৈকে প্ৰমুখ কৰি সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, সভাত উপস্থিত থকা চৰাইদেউ জিলা সমিতিৰ সন্মানীয় সভাপতি মানিক গগৈ ডাঙৰীয়া, জাতীয় যুৱ শক্তিৰ কাৰ্যকৰী সভাপতি দীপাংকৰ সোণোৱাল, সাধাৰণ সম্পাদক ইফতিকাৰ হুছেইনকে প্ৰমুখ কৰি জাতীয় যুৱ শক্তিৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিৰ সম্পাদক জ্যোতিষ কোচকে প্ৰমুখ কৰি জিলা সমিতিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, সমষ্টি সমিতিৰ সভাপতি জ্যোতিষ দাসকে প্ৰমুখ কৰি সমষ্টি সমিতিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, সভাত উপস্থিত থকা আমাৰ দলৰ বিভিন্ন ভাতৃ ভক্তি সংগঠন, জাতীয় মহিলা শক্তি, জাতীয় শ্ৰম শক্তি, ভাষিক সংখ্যালঘু শক্তি, ধৰ্মীয় সংখ্যালঘু শক্তি আৰু বিভিন্ন ভাতৃ ভক্তি সংগঠনৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, ইয়াত উপস্থিত থকা এই অধিৱেশনৰ বিভিন্ন প্ৰান্তৰ সন্মানীয় যুৱ বন্ধুসকল, যুৱ প্ৰতিনিধিসকল, শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, মই আপোনালোক সকলোলৈকে দলৰ কেন্দ্ৰীয় সমিতিৰ পবিত্ৰ মঞ্চৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ইয়াত সমবেত হোৱা সকলোলৈকে দলীয় সম্ভাষণ সংগ্ৰামী অভিনন্দন জনাইছোঁ। প্ৰথমেই এইখন জিলাৰ প্ৰয়াত সভাপতি দেৱেন দত্তৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতে দীঘলীয়াকৈ আমাৰ দলৰ প্ৰতি, জাতীয়তাবাদৰ প্ৰতি সেৱা আগবঢ়োৱাৰ পাছত আমাৰ মাজৰ পৰা আঁতৰি গ'ল। তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে এই পবিত্ৰ ক্ষণত স্বদেশ আৰু স্বজাতিৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে যিসকল মহান বীৰ শ্বহীদে তেওঁলোকৰ জীৱন এৰি থৈ গ'ল, যিসকলে তেওঁলোকৰ বৰ্তমান জাতিৰ ভৱিষ্যতৰ কাৰণে এৰি থৈ গ'ল, সেইসকল মহান বীৰ শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। জাতীয় জীৱনৰ অস্তিত্ব ৰক্ষাৰ প্ৰতিখন সংগ্ৰাম, অসম আন্দোলন, ভাষা আন্দোলন, মাধ্যম আন্দোলন, তেৰু জনালয় আন্দোলন, কা বিৰোধী গণ আন্দোলন, প্ৰতিটো গণ আন্দোলনৰ বিভিন্ন ক্ষণত যিসকলে জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰিলে, প্ৰতিগৰাকী মহান বীৰ শ্বহীদসকললৈ সশ্ৰদ্ধ প্ৰণিপাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। মহান বীৰ শ্বহীদৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ, শুভাশীষ কামনা কৰিছোঁ। অসমৰ প্ৰতিগৰাকী স্বাভিমানী সংগ্ৰামী জনতাই যাতে অসম আৰু অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে যাতে আমি সকলোৱে সন্মিলিত আৰু ঐক্যবদ্ধভাৱে আমি কাম কাজ কৰিব পাৰোঁ। মানুহৰ যিটো মূল লক্ষ্য, মানুহৰ জাতীয় জীৱনৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামক অধিক গতিশীল আৰু শক্তিশালী দৃঢ় কৰি কৰাৰ যিটো চিন্তা, এই চিন্তাত যাতে আমি বাস্তৱ ৰূপ দিব পাৰোঁ, তাৰ কাৰণে মহান বীৰ শ্বহীদসকলৰ আশীৰ্বাদ শুভাশীষ আমি প্ৰথমে কামনা কৰিছোঁ। ধেমাজি জিলাৰ জাতীয়তাবাদৰ যিটো শক্তি, জাতীয়তাবাদৰ যি পৰিৱেশ, সেই সম্পৰ্কত নিশ্চয়কৈ আমি দীঘলীয়াকৈ কোৱাৰ প্ৰয়োজনীয়তা নাই। ইতিমধ্যে কেইবাগৰাকী বক্তাই সেই সম্পৰ্কত তেওঁলোকৰ কথা ইতিমধ্যে উল্লেখ কৰিছে, বক্তব্য উল্লেখ কৰিছে। গতিকে আজি তেনেকুৱা এখন জিলাতে আমাৰ দলৰ যুৱ শক্তিৰ এই অধিৱেশন আমি আয়োজন কৰিছোঁ। আমি এই অধিৱেশনৰ পবিত্ৰ ক্ষণত, এই মুহূৰ্তত আমি মানুহৰ এই সময়ত এটা ভয়ংকৰ পৰিস্থিতিৰ মাজত আমি সকলোৱে জীৱন কটাব লগা হৈছে, ৰাজনৈতিকভাৱেও আমি সকলোৱে আগবাঢ়িব লগা হৈছে। গতিকে এই সময়ত আজি এই অধিৱেশনত যিসকল যুৱ বন্ধুৱে সকলো ধৰণৰ প্ৰত্যাহ্বান, সকলো ধৰণৰ প্ৰলোভন, মানুহৰ মাজত বিভাজন, এই জাতীয়তাবাদী সংগ্ৰামৰ ক্ষেত্ৰখনলৈ আগবাঢ়ি নাহিবলৈ কৰা প্ৰৰোচনা, বিভিন্ন ধৰণৰ ভাবুনমুখী চিন্তাৰ দুৱাৰ আৰু
সকলো বাধা সকলো দেৱাল অতিক্ৰম কৰি যিসকলে আহি এই জাতীয় পৰিষদৰ যুৱ শক্তিৰ অধিৱেশনত যিসকলে আহি উপস্থিত হ'ল তেওঁলোকক আমি আমাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, তেওঁলোকক আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ এইটোৱে আমাৰ শক্তি, এইটোৱে আমাৰ সাহস। কাৰণ এতিয়া এই সময়ত জাতীয়তাবাদী ৰাজনৈতিক যিটো চিন্তা, যিটো আদৰ্শ, এই আদৰ্শ নাইকিয়া কৰিবৰ কাৰণে, এই আদৰ্শক নিষেধ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কূট কৌশল, বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ অব্যাহত ৰাখিছে। তেনেকুৱা এটা সময়ত আমি সকলোৱে এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে অসমৰ মাটিত আমি আহি থাকিবলগীয়া দিনসমূহত আমি অসমৰ জাতীয় জীৱনক আমি শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব লাগিব। আমাৰ মানুহৰ অধিকাৰ প্ৰতিষ্ঠাৰ যিটো চিন্তা, আমি আমাৰ নিজৰ আত্মনিয়ন্ত্ৰণ কৰাৰ যিবোৰ চিন্তা, আমাৰ ভাষা কৃষ্টি সংস্কৃতি বচোৱাৰ যিটো চিন্তা আৰু লক্ষ্য, সেই লক্ষ্যত উপনীত হ'ব লাগিব। আৰু তাৰ কাৰণে ৰাজনৈতিকভাৱে যুঁজ দিয়াৰ চিন্তাৰে আমি সংকল্প লৈ আমি অসম জাতীয় পৰিষদ এই ৰাজনৈতিক দলটো আমি জন্ম দিছিলোঁ। আৰু বহু জাতীয়তাবাদী ৰাজনৈতিক দলৰ বিভিন্ন ধৰণৰ সময়ত উত্থান ঘটিছে, বা এটা সময়ত ঐতিহাসিক অসম আন্দোলনৰ পটভূমিটো অসমত এনেকুৱা জাতীয়তাবাদী ৰাজনৈতিক দলৰ জন্ম হৈছিল। জন্ম হোৱাৰ পাছত আমি দেখিবলৈ পালোঁ যে এই ৰাজনৈতিক দলসমূহে অসমৰ মানুহৰ যিটো আশা আকাংক্ষা, মানুহৰ যি জাতীয়তাবাদ প্ৰতিষ্ঠাৰ কাৰণে মানুহৰ যিটো ইচ্ছিত লক্ষ্য আছিল, আকাংক্ষা আছিল, এইবোৰ সকলো দলিয়াই কেৱল মাত্ৰ ব্যক্তি স্বাৰ্থ পূৰণ কৰাত তেওঁলোক সকলো নিমজ্জিত হৈ আছে। কেৱল মাত্ৰ নিজৰ মন্ত্ৰিত্ব বচাবৰ কাৰণে তেওঁলোকে কাম কাজত জড়িত হৈছে। গতিকে আমি অসমৰ ৰাইজক আমি বাট দেখুৱাবৰ কাৰণে, অসমৰ ৰাইজক আমি নতুন ৰাজনৈতিক এটা ধাৰা এটা প্ৰতিষ্ঠা কৰিবৰ কাৰণে, যি ৰাজনৈতিক ধাৰাৰ তলত থিয় হৈ যাতে আমি অসমৰ সুৰক্ষিত ভৱিষ্যত যাতে নিশ্চিত কৰিব পাৰোঁ, আমি বিচৰা সপোনৰ অসমখন যাতে প্ৰতিষ্ঠা কৰিব পাৰোঁ, সেই চিন্তাৰে আমি এই ৰাজনৈতিক দলটোক আমি জন্ম দিছিলোঁ। এই কথা আপোনালোকে সকলোৱে জানে। আৰু সেই দলৰ জন্মৰ পিছত আস্থা, যিটো তেওঁলোকৰ দায়বদ্ধতা, সেইটো যোৱাবাৰ 21ৰ নিৰ্বাচনত তেওঁলোকে শক্তিশালীভাৱে তেওঁলোকে প্ৰদৰ্শন কৰিছে, শক্তিশালীভাৱে তেওঁলোকে দিছে। আমাৰ যিগৰাকী প্ৰাৰ্থী চিত্ৰঞ্জন বসুমতাৰী ডাঙৰীয়া আছিল, তেখেতৰ পক্ষত প্ৰায় 56,000 ভোট ধেমাজিবাসী ৰাইজে দিছে। আৰু এইটোৱে প্ৰমাণ কৰে ধেমাজিবাসী ৰাইজৰ জাতীয়তাবাদ। কাৰণ যিমানবোৰ আন্দোলন ইয়াত হ'ল, এই কাৰ আন্দোলনৰ পটভূমি আৰম্ভ হোৱাৰ আগত চিলাপথাৰৰ ঘটনাৰ সময়ত সকলো ৰাইজে জানে যে কেনেকৈ চিলাপথাৰৰ ঘটনাৰ পিছত ধেমাজিবাসী ৰাইজে নিজৰ যিটো সংগ্ৰামী যিটো চেতনা, সেইটো শক্তিশালী ৰূপত দাঙি ধৰিছিল যে আমাৰ স্বাভিমানত যেতিয়া গাত দিছে, আমাৰ জাতীয় জীৱনৰ কাৰণে সৰ্বোচ্চ উজালি দিয়া বীৰ শ্বহীদসকলৰ শ্বহীদ স্তম্ভ, শ্বহীদ বেদীত যেতিয়া আক্ৰমণ ঘটিছে, যেতিয়া বিভিন্ন ধৰণে অসমীয়া জাতিসত্তাৰ ভুল লুণ্ঠন কৰিবৰ কাৰণে এটা শক্তিয়ে উঠি পৰি লাগিছে, সেই সময়তে ৰাজপথলৈ ওলাই আহি ধেমাজিবাসী ৰাইজে প্ৰমাণ কৰি দিলে যে আমি আমাৰ নিজৰ জাতীয়তাবাদ আৰু নিজৰ স্বাভিমান ৰক্ষা কৰিবৰ কাৰণে আমি অংগীকাৰবদ্ধ, আমি সংকল্পবদ্ধ, আৰু কোনো কাৰণতে অসমীয়াৰ স্বাভিমানত হাত দিয়া কোনো কথা কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ আৰু কেতিয়াও গ্ৰহণ নকৰোঁ। এই কথা ৰাইজে, ধেমাজিবাসী ৰাইজে, অসমবাসী ৰাইজক স্পষ্ট ৰূপত বাৰ্তা প্ৰেৰণ কৰিলে। তাৰ পাছত কা আন্দোলনৰ সময়ত এই সমগ্ৰ ধেমাজিৰ প্ৰান্তে প্ৰান্তে জনতাই কেনেকৈ ইয়াৰ বিৰুদ্ধে এই জাতিধ্বংসী অসাংবিধানিক এখন আইনৰ বিৰুদ্ধে কেনেকৈ ওলাই আহিল, এইটো ইতিহাস, এইটো সকলোৱে দেখিছে, সকলোৱে সেই সময়ত সকলোৰে চকুৰ আগত আছে। কিন্তু তাৰ আগতে এই কা বিৰোধী গণ আন্দোলনৰ হোৱাৰ আগতো যেতিয়া টেট 2016ৰ বিৰুদ্ধে আন্দোলন হৈছিল, সমগ্ৰ অসমৰ ভিতৰত তেতিয়া আমি সদৌ অসম ছাত্ৰ সন্থাৰ দায়িত্বত মই আছিলোঁ, ৰাজু ফুকন আছে, আমি সকলোৰে নেতৃত্বত ধেমাজি কাছাৰী ময়দানত টেট 2016 বিৰোধী যি আন্দোলন হৈছিল, সেই আন্দোলনে এটা বিশেষ আৰু নজিৰবিহীন এটা আন্দোলন বা এটা ঘটনা হিচাপে পৰিগণিত হৈছিল। সাধাৰণতে গুৱাহাটীত হোৱা গণ আন্দোলনৰ প্ৰতি সকলোৰে দৃষ্টি নিক্ষেপ হয়, সকলোৱে তাত চকু দিয়ে। গুৱাহাটীত হোৱা বিভিন্ন ধৰণৰ ৰাজপথৰ আন্দোলন, বিভিন্ন গণসংগ্ৰামৰ ফটো বিভিন্ন ধৰণৰ সংবাদ মাধ্যমত সবিস্তাৰে প্ৰচাৰ হয়, ইলেক্ট্ৰনিক মাধ্যমসমূহত অতি বিস্তাৰিত ৰূপত প্ৰকাশ হয়। কিন্তু কেট 2016ৰ সময়ত এই ধেমাজি জিলাত আৰম্ভ হোৱা যি আন্দোলন, ধেমাজি জিলাৰ এটা বিশেষ দিনত হোৱা আন্দোলন, কাছাৰী ময়দানত হোৱা
সংগ্ৰামী অসমীয়া জনতাৰ চকুৰ থৰ কৰি দিলে যে নহয় ধেমাজিবাসী ৰাইজে কেতিয়াও এই কথা মানি লোৱা নাই আৰু ধেমাজিবাসী ৰাইজৰ যিটো জাতীয়তাবাদী চৰিত্ৰ সংগ্ৰামী চৰিত্ৰ এইটো একক আৰু অনন্য সেই কথা কেব 2016 আন্দোলনৰ সময়ত প্ৰমাণ কৰিছে অসমৰ যিসমূহৰ আন্দোলন আটাইতকৈ বেছি মানুহ গোট খাইছিল তাৰ ভিতৰত এই ধেমাজিৰ কাছাৰী ময়দান ধেমাজিৰ খেলপথাৰত হোৱা হাজাৰ হাজাৰ লক্ষ লক্ষ জনতাৰ উপস্থিতিয়ে ধেমাজিৰ মানুহৰ সংগ্ৰামী চেতনাকে পুনৰবাৰ প্ৰমাণিত কৰিছে গতিকে আমি আজি এই যুৱ শক্তিৰ অধিৱেশনৰ সময়ত আজি ইয়াত সমবেত হৈ পুনৰবাৰ ক'ব খুজিছোঁ এতিয়া আমাৰ দলটোৰ যিটো যাত্ৰা দলটোৰ যিটো ৰাজনৈতিক সংগ্ৰামৰ যিটো যাত্ৰা এইটো বাধা দিবৰ কাৰণে বিভিন্ন ধৰণেৰে কাম কাজ চলি আছে বিভিন্ন ধৰণৰ প্ৰলোভন চলিছে আৰু কেৱল মাত্ৰ আমাৰ অসম জাতীয় পৰিষদ এই দলটোকে ইয়াক তেওঁলোকে বদনামী কৰিবৰ কাৰণে এই দলটোক বিভিন্ন ধৰণেৰে ইয়াৰ সাংগঠনিক কাম কাজৰ সম্প্ৰসাৰণত বাধা দিবৰ কাৰণে বিভিন্ন ধৰণৰ কূটকৌশল চলিছে আনকি আমাৰ দলৰ সংগঠনৰ মাজত বিভিন্ন তেওঁলোকৰ এজেণ্ট সোমোৱাই দিও এই দলটো ভাঙিবৰ কাৰণে বিভিন্ন ধৰণৰ কাম কাজ কূটকৌশল আৰম্ভ কৰিছে কিন্তু তাৰ পাছতো আজি এই সভাত আমাৰ এইসকল সংগ্ৰামী ব্যক্তি আজি ইয়াত সমবেত হৈছে দল ভাঙিবৰ কাৰণে দলৰ মনোবল কমাই নাইকিয়া কৰিবৰ কাৰণে কাৰণ তেওঁলোকে জানে যে যদি যুঁজ দিবৰ কাৰণে যদি জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে কোনোবাই যদি শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিছে কোনোবাই যদি তেওঁলোকৰ এই মিছা প্ৰলোভন উপৰাই তেওঁলোকৰ ষড়যন্ত্ৰ কূটকৌশল উপৰাই যদি প্ৰকৃতাৰ্থত অসমত জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব পাৰে তেতিয়াহ'লে কেৱল মাত্ৰ অসম জাতীয় পৰিষদেহে এই ধাৰাটো প্ৰতিষ্ঠা কৰিব পাৰে এই কথা তেওঁলোকে যিহেতু জানে সেইকাৰণে এই ধৰণৰ কূটকৌশল আৰম্ভ কৰিছে কাৰণ আন বিভিন্ন ৰাজনৈতিক দলসমূহত তেওঁলোকে তেওঁলোকৰ মানুহ ৰাখি কিনা বেচা আৰম্ভ কৰিছে তেওঁলোকৰ এজেণ্ট আছে তেওঁলোকৰ এজেণ্টৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব খুজিছে এই কথা সকলোৱে জানে বিভিন্ন সময়ত সবিস্তাৰে প্ৰকাশ কৰিছে আৰু বিভিন্ন ধৰণৰ তেওঁলোকৰ লগত মিলাই মিছাই চলা বিভিন্ন ৰাজনৈতিক দল তেওঁলোকৰ কথা বতৰা মতে উঠা বহা কৰা বিভিন্ন ৰাজনৈতিক দলক তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পৰা শাসকীয় বিজেপি দলটোৱে বিজেপি এই চৰকাৰখনে তেওঁলোকক নিয়ন্ত্ৰণ কৰিব পৰা আন বিভিন্ন ৰাজনৈতিক দল আছে কাৰোবাৰ যদি তেওঁলোকক উশাহ নিশাহ লোৱা তেওঁলোকৰ হাৰ্টটো যদি তেওঁলোকৰ শৰীৰত আছে হাৰ্টৰ তেওঁলোকে অক্সিজেন ছাপ্লাই দিয়া চেম্বাৰটো আছে বেলেগত বিজেপি দলৰ লগত ধৰণৰ বহু ৰাজনৈতিক দল আছে টকা পইচা লৈ তেওঁলোকৰ লগত বিভিন্ন ধৰণৰ তেওঁলোকৰ বুজাবুজি কৰা বিভিন্ন ৰাজনৈতিক দল ব্যৱসায় বাণিজ্য সুৰক্ষিত কৰা বিভিন্ন দলৰ বিভিন্ন নেতা পানেতা তেওঁলোকৰ লগত আছে কিন্তু জানে যে যদি সেই অসমৰ আপোচবিহীন স্বাভিমানী জাতীয়তাবাদ কোনোবাই প্ৰতিষ্ঠা কৰিব খোজে কোনোবাই অতি সততা নিষ্ঠাৰে অসমৰ মাটিত অসমীয়া মানুহক নিজৰ মেৰুদণ্ড পোনাই নিজৰ শিৰ উচ্চ কৰি জীয়াই থাকিবৰ কাৰণে ৰাজনৈতিক দলক কেৱল মাত্ৰ অসম জাতীয় পৰিষদ এই কথা সকলোৱে জানে আৰু সেইকাৰণে আমাৰ বিৰুদ্ধে কূটকৌশল ষড়যন্ত্ৰ গতিকে ৰাইজ যুৱ বন্ধুসকল আপোনালোকে কেতিয়াও হতাশ হ'ব নালাগে আজিৰ পৰা 85 চনলৈ মনত পেলাওক যি সময়ত অসমত অসম গণ পৰিষদৰ বা জাতীয়তাবাদী ৰাজনৈতিক দল এটাৰ দপদপনি আছিল সেই সময়ত বিজেপি দলটোৱে অসমত নিৰ্বাচন খেলিছিল তেওঁলোকে ভোট পাইছিল 500ৰ পৰা 700 85 গ'ল 90 গ'ল 95 গ'ল 2000 হ'ল 2005 গ'ল 2010 গ'ল 2015 গ'ল 2016 তেওঁলোকে 2016তে তেওঁলোকে প্ৰথমবাৰ কাৰণে ইয়াত চৰকাৰ কৰিব পাৰিব আৰু এই 85ৰ পৰা 2015 চনলৈকে পৰিক্ৰমাটো তেওঁলোকৰ পোৱা ভোটৰ সংখ্যা হয় 500 নহয় 2000 নহয় 3000 আনকি 2014 চনৰ আগৰ নিৰ্বাচনতো তেওঁলোকৰ সংখ্যা 2000-3000 আছিল গতিকে এই দীঘলীয়া এটা একেবাৰে নিৰাশাবাদী পৰিৱেশৰ মাজত যুঁজি তেওঁলোকে আজি এই অৱস্থালৈ আহিলে গতিকে আমাৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকে মনত ৰাখিব লাগিব যে আমাক ৰাইজে যোৱাবাৰ অফুৰন্ত মৰম দিছে সেইকাৰণে আমি 22টা সমষ্টিত 10,000তকৈ বেছি ভোট পাইছোঁ 12টা সমষ্টিত আমি 22,000তকৈ বেছি ভোট পাইছোঁ আৰু 8টা সমষ্টিত আমি 40,000 প্লাছ ভোট পাইছোঁ এইটো অসমৰ ৰাইজৰ আমাৰ প্ৰতি শ্ৰদ্ধা দায়বদ্ধতা আৰু মৰম
আমি 7 লাখতকৈ বেছি ভোট পাইছোঁ ৰাজনৈতিক দৃষ্টিভংগীত। গণতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থাত 7 লাখ ভোট কম নহয়। 14,000 ভোট, 7 লাখ ভোট কম নহয়, 14 লাখ ভোট পাই 6খন 7খন আসন BJDৰ যিসমূহ আঞ্চলিক দল আছে তেওঁলোকে পাইছে। অৰ্থাৎ 7 লাখ ভোট বৰ কম ভোট নহয়। গতিকে 14 লাখ ভোট পোৱা ৰাজনৈতিক দলে 6খন 7খন 8খন আসন পাব পাৰে, এই কথা ইতিমধ্যে প্ৰমাণিত হৈছে। গতিকে ৰাইজৰ মৰম আছে, আমাৰ প্ৰতি দায়িত্ব আছে। জানে যে এই সময়ত অসমত সুস্থ স্বাভিমানী শক্তিশালী জাতীয়তাবাদৰ সংকট হৈছে। কেৱল মাত্ৰ নিজৰ স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে বিভিন্ন ৰাজনৈতিক দলসমূহে কূট কৌশল ৰচনা কৰিছে। বিভিন্ন ধৰণৰ তেওঁলোকৰ নিজৰ কাম কাজ, ৰাজনৈতিক কাম কাজ তেওঁলোকে অব্যাহত ৰাখিছে। গতিকে ৰাইজ, আমি আমাৰ দলটোৰ যোগেদি আগন্তুক দিনত আমি যেতিয়াই আমাৰ কাম কাজ আমি আৰম্ভ কৰিম, সাংগঠনিক সম্প্ৰসাৰণ প্ৰান্তে প্ৰান্তে হ'ব। প্ৰতিটো প্ৰান্তত আমি ৰাইজক উজ্জীৱিত কৰিব পাৰিম। প্ৰতিগৰাকী মানুহৰ মন মগজুত জাতীয়তাবাদী চেতনা আছে। কেৱল মাত্ৰ আমাৰ দায়িত্ব হ'ল আমি তেওঁলোকক উজ্জীৱিত কৰা, তেওঁলোকক উদ্বুদ্ধ কৰা আৰু এই কথাত বিশ্বাস জন্মোৱা যে এদিন নহয় এদিন এই গণতান্ত্ৰিক বিধি ব্যৱস্থাত, এই ভাৰতবৰ্ষৰ ফেডাৰেল জনগাঁথনিত এদিন নহয় এদিন জাতীয়তাবাদ প্ৰতিষ্ঠা হ'বই। এই কথা মানুহক যেতিয়াই কনফিডেন্স দিব পাৰিব, যেতিয়া আত্মবিশ্বাস প্ৰত্যেককে দিব পাৰিব, সেই বিশ্বাস জন্মাব পাৰিব, তেতিয়াই ৰাইজ ওলাই আহিব। এতিয়া মানুহ এই দলটোৱে আসন পাব জানো? এখনো এগৰাকীও বিধায়ক নাই, এগৰাকীও সাংসদ নাই। আমি জিকিব পাৰিম নে নোৱাৰিম? আমি জিকিব পাৰিম নে নোৱাৰিম?